বন্ধুসকল, আজি আমি বনাম পচলা। ৰাতি খানাৰ বাবে আজি আমি এয়া পচলা বনাম। পচলা আনি থৈছোঁ, এইটো সৰু, গতিকে আহক পচলাটো কাটি লওঁ। পচলাটো এইটো ওপৰৰ এটা পাৰ্ট অকণমান এৰুৱাই দিম। ইয়াতে কটাৰীখন চোকা নহ'লেতো আৰু হ'লেই। নুচুবা দেই, না না। এতিয়া মই এটা গিলাচ লৈ পেলাই এইখিনি অকণমান মিহি কৰি দিম। পচলাৰ ভাজিখিনিত একদম মছলা একো নিদিওঁ, অকলে হালধি, নিমখ আৰু আদা নহৰু অকণমান দিছোঁ। বিচনাখনৰ অৱস্থা একেবাৰে বেয়া কৰি থৈছে। মাজত ধৰি আমি এতিয়া চব্জিখিনি এবাৰ লৰাই দিছোঁ। চব্জিখিনি ইয়াতে মই আদা নহৰু খুন্দনাটোত অকণমান পানী দি পেলাই ইয়াতে দি দিছোঁ। এইখিনি এতিয়া আকৌ 5 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। আমাৰ কল পচলা ইয়াৰ ৰেডি হৈ গ'ল। আজি এয়া ৰাতিৰ ভাত সাজত আমাৰ আছে এয়া ভাত, এয়া পাপৰ, এয়া হৈছে মই বনাইছিলোঁ যে পচলাৰ ভাজি, পচলা আৰু চানা ভাজি, এয়া হৈছে বাদাম চাটনি, আৰু এয়া হৈছে ঢেকীয়া আৰু বুট। আহক তেতিয়াহ'লে অকণমান টেষ্ট কৰি চাওঁ। এয়া আমাৰ খাই আছে, হাই কৈ দিয়া, হাই। গৰম।